সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ক'ত গৈ আছোঁ আপোনালোকে ধৰিব পাৰিছে চাগে। আজি মই গৈ আছোঁ দেওহালী থান। এই থানখন চোৱাৰ মোৰ এটাই হেঁপাহ। এই থানখন পাহাৰৰ একেবাৰে ওপৰত আছে। এই থানখন পাবলৈ হ'লে আপুনি 1008টা খটখটি বগাই যাব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। দেখিছে এইবিলাক প্ৰাকৃতিক সৌন্দৰ্য কি ধুনীয়া। বাগানৰ মাজে মাজে গৈ আছোঁ এতিয়া। বলক গৈ থাকক। আহি আমি গেটৰ সন্মুখ পালোহি। কিবা এটা লৈ লৈছোঁ খাবৰ কাৰণে। আপোনালোকেও যি পাৰে লৈ ল'ব আৰু পানী বটল কিবা কিবি এইবিলাক। বলক। দেখিছে এইফালৰ পৰা আপোনালোকে উঠি যাব লাগিব। এখন চাইনবোৰ্ড চাই ল'ব পাৰে। ইয়াত লিখা আছে সংৰক্ষিত এলেকা আহোম ইতিহাস। এনেকৈ লাহে লাহে ওপৰলৈ উঠি গৈ আছোঁ। আপোনালোকে চাই থাকক কেনেকুৱা লাগিছে। এই খটখটিবিলাক দেখিছে, এইবিলাকত 1008টা বগাই যাব লাগিব। তাৰপিছতহে আপোনালোকে থানখন পাবগৈ। বলক গৈ থাকক। আহি আমি একেবাৰে ওপৰত পালোহি। এইখন হৈছে দেওহালী থান। আপোনালোকে দেখিছে এইটো টাই আহোমৰ উপাসনাস্থলী। দেখিবলৈ পাইছে এইটো টাই আহোমৰ উপাসনাস্থলী। ইয়াতে টাই আহোমৰ যিকোনো নিয়ম নীতি কৰা হয়। আহি আমি কিবা অলপ খাই ল'লোঁ। খোৱাৰ পিছত বস্তু এটা দেখিলোঁ মই। আপোনালোকে দেখিবলৈ পাইছে এই খোৱা পলিথিন বা যিকোনো বস্তু এইবিলাক আপোনালোকে নিজেই হাতত বা পলিথিনত পেক কৰি পিনে আকৌ ডাষ্টবিনত পেলাই দিব লাগে। দেখিছে আপোনালোকে এইবিলাক ইমান লেতেৰাকৈ য'তে ত'তে পেলাই দিছে। এটা অনুৰোধ কৰিছোঁ যাতে যোনেই নহওক বা যোনেই নাহক সকলোৱে আহক, সকলোকে আমন্ত্ৰণ জনাইছোঁ। কিন্তু ইমান ধুনীয়া প্ৰকৃতিৰ পৰিৱেশৰ মাজত আপোনালোকে এইবিলাক লেতেৰা নকৰিব। যাতে খাই বৈ আপোনালোকে খাওক। খোৱাৰ পিছত পলিথিনত ভৰাই ভালদৰে এইবিলাক যাতে আকৌ ডাষ্টবিনত পেলাই দিয়ে। বলক আমি ডাষ্টবিনত পেলাই দিবলৈ গৈ আছোঁ। হওক।
মই লাহেকৈ গৈ এইটো এটা ডাষ্টবিন হয়, এনেকৈ ডাষ্টবিন ৰখা আছে, ডাষ্টবিনতে পেলাই দিওঁ। এনেকৈ পেলাই দিলোঁ। আৰু আপোনালোকেও খাই বৈ যাতে সকলোৱে ডাষ্টবিনে যাতে যিবোৰ আৱৰ্জনা আছে সেইবিলাক পেলাই দিব। সকলোৱে আহক, সকলোৱে চাওক, কিন্তু এইবিলাক প্ৰকৃতিক যাতে লেতেৰা বা অনিষ্ট কৰিব নালাগে সকলোৱে। এতিয়া আমি ঘৰলৈ ঘূৰি যাব ওলাইছোঁ। দেখিছে আপোনালোকে ইমান ধুনীয়াকৈ একা বেকা ৰাস্তাৰে আহি ওপৰৰ পৰা দৃশ্যটো আপোনালোকক অলপ দেখাই দিছোঁ। অতি সুন্দৰকৈ দেখিছে আপোনালোকে। এইখন এখন পথাৰ, টিপামৰ পথাৰ হয়, আৰু এইখন হৈছে টিপামৰ পাহাৰ। এইফালে দেখিছে ইয়াত মাদক দ্ৰব্য খোৱা নিষেধ বুলি লিখাই আছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু ইফালে চাওক বুঢ়ীদিহিংখন দেখি পাব, ইমান ধুনীয়াকৈ। এইখন হৈছে বুঢ়ীদিহিং ইফালৰ পৰা বৈ গৈছে টিপামৰ কাষেদিকে। এইখন হৈছে চাহ বাগিচা, টিপাম পাহাৰৰ ওপৰত এখন চাহ বাগিচাৰ মাজে মাজে আহি আমি ওপৰত একেবাৰে পালোহি। এইখন দেখিছে বুঢ়ীদিহিং। আৰু ইফালে লিখা আছে য'তে ত'তে নিপিকাব, আপোনালোকে যাতে আহি ইয়াত একো লেতেৰা নকৰে, ভালদৰে চাফা হৈ থাকে। আৰু আমি আহি এইফালেদি তলেদিকে গৈ আছোঁ, দেখিছে আপোনালোকে। কেনেকুৱা পালে জনাব, ভাল লাগিছে যদি কমেণ্ট কৰিব। চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। এইফালে দেখিছে ৰিগটো আছে ন, তলৰ পৰা ইফালে পৰা উঠি আহি আমি একেবাৰে ইফালৰ পৰা উঠি আহি এইফালে হৈ আকৌ এইফালে ওপৰলৈ চাওক আপোনালোকে। তাৰ পৰা আমি নামি আহিলোঁ। এতিয়া দেখিব পাইছে, তাত ঘৰ এটা বনোৱা আছিলে, সেই ঘৰটোৰ পৰা আমি একেবাৰে ওপৰ থানখনৰ পৰা আমি নামি আহি ইয়াত পালোহি। পাই আপোনালোকে জনাব কেনেকুৱা পাইছে, আৰু কমেণ্ট কৰিব যদিও বেয়া লাগিছে বা কিবা ভুল ভ্ৰান্তি হৈছে যদিও কমেণ্ট কৰিব। এনেকৈ লাহে লাহে তললৈ নামি গৈ আছোঁ। আৰু যদি বেছি ভাল লাগে লাইক কৰিব, তাতকৈ বেছি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।